আমি বৰ্তমান উপস্থিত আছোঁ মাহমৰা সমষ্টিৰ উদয়পুৰ গাঁও পঞ্চায়তৰ হাতীবন্ধা গাঁৱত। আৰু এই হাতীবন্ধা ৰাজহুৱা যিখন প্ৰেক্ষাগৃহ আছে, এই প্ৰেক্ষাগৃহৰ কাষতে এখন আটক ধুনীয়াকৈ মঞ্চ সজাৰ কথা উল্লেখ কৰিছিল যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই। আৰু 2017 চনত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই সাংসদ হৈয়ে এই স্থানলৈ আহিছিল আৰু এই স্থানলৈ আহি তেখেতে ঘোষণা কৰিছিল মোৰ পিছফালে থকা যিখন মঞ্চ, এই মঞ্চখন তেখেতে তৈয়াৰ কৰি দিয়াৰ কথা। কিন্তু 2017 চনতেই তেখেতে যি ইয়াতে উদ্বোধন কৰি গ'ল, তেখেতে উদ্বোধন কৰি যোৱাৰ পাছত আজি 2022 বৰ্ষ, অৰ্থাৎ 5টা বছৰ উকলি যোৱাৰ পাছতো হাতীবন্ধা ৰাজহুৱা প্ৰেক্ষাগৃহৰ কাষত নতুনকৈ নিৰ্মাণ হ'বলগীয়া যিখন মঞ্চ, সেই মঞ্চখন আজি কুপতি সম্পূৰ্ণ হৈ নুঠিল। কিন্তু কিয়? কাৰ ভুলৰ কাৰণে, কাৰ স্বাৰ্থৰ কাৰণে আজিও এনেদৰে আধৰুৱা হৈ পৰিত্যক্ত অৱস্থাত পৰি ৰ'ব লগা হৈছে হাতীবন্ধা ৰাজহুৱা প্ৰেক্ষাগৃহৰ কাষত নিৰ্মাণ হোৱা সেইখন মঞ্চ, যিখন মঞ্চৰ জৰিয়তে এই অঞ্চলটিত এই অঞ্চলটিৰ পৰা উঠি অহা যিসকল নৱশিল্পী অৰ্থাৎ প্ৰতিভাৱান কিশোৰী আছে, তেওঁলোকৰ প্ৰতিভাসমূহ উপস্থাপন কৰিবৰ কাৰণে, তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে যি নিৰ্মাণ হ'বলগীয়া এইখন মঞ্চ, এই মঞ্চখন কিন্তু আজিও আধৰুৱা হৈ ৰ'ল। আজিৰ যিখন চৰকাৰ, সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন অসম চৰকাৰ আৰু ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী, যশস্বী প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিখন স্বপ্ন যে তেওঁলোকে এখন শূন্য দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰ, অৰ্থাৎ দুৰ্নীতি মুক্ত কৰাৰ যিখন চৰকাৰৰ প্ৰতিশ্ৰুতি, সেই চৰকাৰৰ দিনতে আজি আপোনালোকে দেখিবলৈ পাইছে 5টা বছৰ এনেদৰে পৰিত্যক্ত অৱস্থাত পৰি ৰ'ব লগা হৈছে এই হাতীবন্ধা ৰাজহুৱা প্ৰেক্ষাগৃহৰ কাষত নিৰ্মাণ হোৱা এইখন মঞ্চ। আমি এই স্থানৰ পৰা এক প্ৰশ্ন কৰিব বিচাৰিছোঁ সন্মানীয় বিষয়ববীয়াসকলক, কাৰ ভুলৰ কাৰণে, কাৰ স্বাৰ্থৰ কাৰণে এই যিটো মঞ্চ, এই মঞ্চ আজিও এনেদৰে পৰি থাকিব লগা হ'ল, আজি 5টা বছৰে সম্পূৰ্ণ হৈ নুঠিল। লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিখন চৰকাৰে দুৰ্নীতি নকৰাৰ কথা কয়, যিখন চৰকাৰে ভ্ৰষ্টাচাৰ মুক্ত কৰাৰ কথা কয়, সেই চৰকাৰখনৰ দিনতেই কিয় আজি 5টা বছৰে কাৰো দুৰ্নীতি নোহোৱাকৈ, কোনেও ভ্ৰষ্টাচাৰ নকৰাকৈ এই যিখন মঞ্চ, এই মঞ্চখন আজি কুপতি সম্পূৰ্ণ হৈ নুঠিল? গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে, আমাৰ এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ জৰিয়তে সন্মানীয় যিসকল বিষয়ববীয়াই আমাৰ এই বাতৰি চাই আছে, তেওঁলোকে এই মঞ্চ নিৰ্মাণৰ ক্ষেত্ৰত এক ক্ষিপ্ৰ গতিৰে তেওঁলোকে সিদ্ধান্ত ল'ব আৰু অচিৰেই এই যিটো আধৰুৱা হৈ আছে মঞ্চখন, এই মঞ্চখন সম্পূৰ্ণ কৰি তুলি এই হাতীবন্ধা অঞ্চলৰ সমগ্ৰ ৰাইজৰ কাৰণে মঞ্চখন মুকলি কৰি দিবলৈ আমি এই আমাৰ প্ৰতিবেদনৰ জৰিয়তে আহ্বান জনাইছোঁ। আমাৰ এই প্ৰতিবেদন গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনালোকে এই সন্দৰ্ভত কি ভাবে আমাক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। ধন্যবাদ।